আজি মেট্ৰিক পৰীক্ষা মই 12 বছৰ পঢ়া স্কুলখনলৈ যাবলৈ লৈছোঁ মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল ভালো লাগিছে মানে ভয়টো নাথাকে ন এক্সাম বিয়া এইবোৰ লোকৰ হ'লে ভাল লাগে যিবিলাকৰ এক্সাম আছে সিহঁতৰে হয়তো অলপ চলপ ফাটিছে কিন্তু মোৰ যিহেতু নাই টেনশ্যন নাই এইবাৰ প্ৰাইভেট স্কুলবিলাকত এক্সাম চেণ্টাৰ পৰা নাই আৰু প্ৰাইভেট স্কুলৰ গাৰ্ডো নপৰে তো এইটোৰ ওপৰত আপোনালোকে পিছে কি ক'ব বিচাৰে তলত কমেণ্ট কৰি জনাব ভাল হৈছে নে বেয়া হৈছে আৰু সেইটোৱে হয়তো একমাত্ৰ মেইন ৰিজন যাৰ বাবে গভটৰ চেণ্টাৰ্ছবোৰত এইবাৰ ভিৰটো আগৰ তুলনাত বেছি হৈছে আজি আমাৰ ঘৰৰে ভণ্টি এজনী মেট্ৰিক দিবলৈ গৈছে তাইৰ মাকে হয় মামি তোমাৰ অনুভৱ কেনেকুৱা কোৱা ভালে পৰীক্ষা দিবলৈ গৈছে আজি অসমীয়া আছে ভাল হ'ব বুলি কৈছে এতিয়া কি কৰিলা ৰিজাল্টত দৰ্শক কিবা ক'ব বিচাৰিবা নেকি আৰু নাই ক'বলগীয়া ইমানখিনি জয়া অসম বুলি কৈ দিয়া জয়া অসম আৰু তোমাৰ ধুনীয়া দাঁতকেইটাৰ ৰহস্যটো কি अभी मैं गाली नहीं दे सकता नहीं गाली नहीं देना আকৌ স্কুলৰ গেটৰ মুখত আহি গ'লোঁ আজি অনুভৱটো অলপ বেলেগ হৈছে কাৰণ নিজে মেট্ৰিক দিবলৈ এনেকুৱা টাইমত আগতে আহিছিলোঁ মেট্ৰিক দিয়া সময়ত এইবাৰ আহিছোঁ প্ৰথমবাৰৰ বাবে মানে এক্সাম টাইমত মেট্ৰিকৰ নিজৰ মামী ছোৱালীয়ে দিয়াৰ বাবে লোকৰ পৰীক্ষাৰ কাৰণে আহিছোঁ সেইটো কাৰণে বেয়া চিল হৈ আছোঁ কিন্তু যেতিয়া নিজে মেট্ৰিক পৰীক্ষা দিবলৈ আহিছিলোঁ তেতিয়া কিন্তু এনেকুৱা এটা দিনত বিশেষকৈ প্ৰথম দিনা বৰ বেলেগ লেভেলৰ ভয় লাগি আছিলে আৰু এক্সামৰ আগৰ কেইদিনটো লাগে অলপ ল'ৰা ছোৱালীখিনি ওলাই আহিবলৈ টাইম হৈছে আৰু এতিয়া চব অডিয়েঞ্চে ৰখি আছে অডিয়েঞ্চে ওলাইছিলে গাৰ্জেন্সবিলাকে কোনো আছে নেকি চবেই পূৰা খেপ পাতি ৰখি আছে ল'ৰা ছোৱালীবিলাক ওলাই আহিব বুলি মানে নিজৰ ল'ৰা ছোৱালী বা ৰিলেটিভছ যোনবিলাক আছে আৰু কেণ্ডিডেটছ এক্সাম দিবলৈ ওলোৱাহে নাই এতিয়া 12টা বজিতো পাৰ হৈ গ'ল অলপ টাইম লাগে ন বহি চহি জমা দিব লাগে এয়া ফাইনেলি গোটেইগাল লমালমে ওলাই আহিছে আৰু কিছুমানে হাঁহি আহিছে কিছুমানে টেনশ্যনত আছে মেট্ৰিক পৰীক্ষাটো প্ৰত্যেকৰে জীৱনৰে চাগে যিসকলে এতিয়ালৈকে দিছে তেওঁলোকে নিশ্চয় বুজি পাইছে যে এনেকুৱা এটা মানে বহুত ডাঙৰ পৰীক্ষা টাইপৰ লাগে আৰু মানে এইটো পৰীক্ষা মানে এখন ডাঙৰ সাগৰ পাৰ হ'বলগীয়া যেন আছে তেনেকুৱা টাইপৰ লাগিলে এইটো পৰীক্ষাত যিকেইটা মাৰ্কছ পোৱা যায় সেইকেইটাৰ ওপৰত লাগিলে ভৱিষ্যতটো নিৰ্ভৰ নকৰকে কিন্তু বেলেগ মানে তাৰপিছত লাগিলে চাকৰি তাকৰি পৰীক্ষা দিলেও সেইটো টাইপৰ এটা ভয় নালাগে মেট্ৰিকত যিটো লাগে আমি তাৰ পৰা ওলাই দিলোহি আৰু পিটিকন মই আহিছিলোঁ আপোনালোকে এনে তাক দেখিছে আগতে তো অলপ ইফাল ঘূৰিম এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ মই যে ইয়ালৈ আহিছিলোঁ সেইটো মেমৰি হিচাপে ৰাখি থ'বলৈ ভিডিঅ'টো বনালোঁ একদম কণ্টেণ্ট টাইপৰ ভাবি বনোৱা নাই এইটো ভিডিঅ' আৰু মামী ছোৱালীজনীক দেখুওৱা নহ'ল কাৰণ তাইক লগেই নাপালোঁ তাইক সুধিব লাগিব পিছত এক্সাম কেনেকুৱা হ'ল কি কথা চ' এইখিনিয়ে আৰু এক্সাম দিবলৈ সোমোৱাৰ পৰিৱেশটো বাকী গেটৰ মুখৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু ছুটিৰ পিছৰখিনিয়ে দেখুৱালোঁ কেনেকুৱা কি আপোনালোকৰ ভিতৰত থকা কোনোবাই যদি মেট্ৰিক এক্সাম দিছিলে ভাইটি ভণ্টি যদি আছে তলত কমেণ্ট কৰি জনাবা কেনেকুৱা এক্সাম কি হ'ল কি কথা আৰু আপোনালোকৰ ঘৰৰ কোনোবাই যদি দিছিলে ল'ৰা ছোৱালী বা ৰিলেটিভছ কোনোবাই এক্সাম কি হ'ল তলত কমেণ্ট কৰি জনাই দিব যিসকলৰ আজি এক্সাম ভাল হ'ল তেওঁলোকলৈতো অভিনন্দন আৰু আগৰ এক্সাম কেইটাও যেন তোমালোকে ভাল কৰা তাৰ কাৰণে শুভেচ্ছা দিছোঁ ভালকে পঢ়িবা আৰু যিসকলৰ বেয়া হ'ল তেওঁলোকেও চিন্তা কৰিব নালাগে আগৰকেইটা ভাল কৰিলেই হ'ল অলপ চলপ যদি বেয়া হ'ল আৰু এটা কথা মনত থবা এনেও আগতে শুনিছাই চাগে যে তোমাৰ ফিউচাৰটো কেতিয়াও মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত পোৱা মাৰ্কছৰ ওপৰত নিৰ্ভৰ নকৰে তোমাৰ ফিউচাৰটো কেতিয়াও সেইটো মনত থবা আৰু চ' এইটোৱে আৰু এটা চিম্পল ভিডিঅ' যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই